বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে কামাখ্যা মন্দিৰ আৰু অম্বুবাচী সম্পৰ্কে আপোনালোকক আমি জনাবলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। গোটেই ভাৰতবৰ্ষজুৰি বিয়পি থকা 51খন শক্তিপীঠৰ ভিতৰত মা কামাখ্যা অন্যতম। বন্ধু বান্ধৱীসকল, অম্বুবাচী হ'ল হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে চতুৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় আৰু এই সময়তে হিন্দুসকলে ইয়াক অম্বুবাচী হিচাপে পালন কৰে। অম্বুবাচীক আন মানুহে চাঁদ বুলি কয়, কিছুমানে আমতি বুলি কয়, নাইবা কিছুমানে আমতি বুলিও কয়। আৰু এইবাৰ অম্বুবাচী মেলা চলিত জুন মাহৰ 22 তাৰিখৰ পৰা 26 তাৰিখ ভিতৰত এই অম্বুবাচী মেলা চলিব। বন্ধু বান্ধৱীসকল, মা কামাখ্যাক তন্ত্ৰ সাধনাৰ অন্যতম পীঠ বুলি বহুতে কয়। প্ৰবাদ আছে যে দক্ষৰ জীয়ৰী সতী পিতৃৰ মত অবিহনে মহাদেৱৰ লগত বিবাহপাশত আবদ্ধ হয়। পিতা দক্ষৰ যজ্ঞ অনুষ্ঠানত সতীয়ে বিনা অনুমতিত উপস্থিত হোৱাত মহাদেৱক দক্ষই ভৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীত প্ৰাণ ত্যাগ দিয়ে আৰু মহাদেৱে শকত সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমণ কৰিব ধৰিলে আৰু সতীৰ শৰীৰৰ অংগবোৰ সৰি পৰিবলৈ ধৰিলে আৰু সতীৰ অংগবোৰ য'ত সৰি পৰিব ধৰিলে তাতে তীৰ্থস্থান গঢ় ল'বলৈ ধৰিলে আৰু সেয়েহে নীলাচল পাহাৰত সতীৰ জনিভাগ পৰে আৰু য'ত মা কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হয়। বন্ধু বান্ধৱীসকল, অম্বুবাচীৰ লগত বহুতো ৰীতি নীতি জড়িত হৈ আছে। বন্ধু বান্ধৱীসকল, অম্বুবাচী মেলাৰ লগতে কামাখ্যা মন্দিৰ প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনীতি আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰৰ স্থল। কামাখ্যা অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু ইয়াতে সকলো ভক্তৰ মনোকামনা পূৰণ হয়। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় মা কামাখ্যা মন্দিৰ নিশ্চয় দৰ্শন কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে নিশ্চয় কিবা এটা জানিবলৈ সক্ষম হৈছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।